নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেল ছাকচেছ এট আছাম। আৰু আজিৰ ভিডিঅ'টো স্পেচিয়েলি ষ্টুডেণ্টৰ কাৰণে হয় আৰু তেওঁলোককো স্বাগত কৰিছোঁ আমাৰ এই ইউটিউব চেনেলটিলৈ। আৰু বন্ধুসকল, আজি আপোনালোকে একদম সঠিক জেগাত ক্লিক কৰিছে। আজি মই আপোনালোকক ক'ম যে যিখিনি সময় আছে সেইখিনি সময়ত পঢ়ি, বহুত কম সময় আছে, সেইখিনি সময়ত পঢ়ি কেনেকৈ ভাল মাৰ্ক পাব তাৰ আমি টাইম টেবুল এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু বহুতৰ এনেকুৱা হেৰি হৈ আছে যে কি কৰিম, কেনেকৈ পঢ়িম, টাইম কম আছে, কেনেকৈ আৰম্ভ কৰিম ছাবজেক্টবিলাক, সেইখিনি কথা আজি এই ভিডিঅ'ত আলোচনা হ'ব। আৰু মই পাছ কৰিম নে নকৰিম, আৰু মই 90 পাম নে নাপাম, 90% পাম নে নাপাম, মোৰ টাৰ্গেট এচিভ হ'ব নে নহয়। তো ফ্ৰেণ্ডছ, এই সকলোখিনি বাদ আমি আজি এই ভিডিঅ'ত কথা পাতিম। তাৰ কাৰণে অলপ সময় দিয়ক, ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাওক যাতে ভাল মাৰ্ক এটা পাই পাছ কৰি যাব পাৰে। ঠিক আছে, আৰম্ভ কৰিবলৈ লৈছোঁ। ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু মই কেইটামান গুৰুত্বপূৰ্ণ কথা আৰম্ভ কৰিবলৈ লৈছোঁ যে বিভিন্নজন ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিছে বা টেষ্ট পৰীক্ষাত 20 পাইছে, 25 পাইছে, বা এনেকুৱা পাছ কৰা নম্বৰ পোৱা নাই, বা আগৰ টেষ্টবিলাকত নম্বৰ পোৱা নাই। তেনেকুৱা কেটেগৰীত ময়ো আছিলোঁ, মোৰো নম্বৰ কমি আছিল বহুত। কিন্তু মই যেতিয়া এক্সাম আহিল, তাৰপিছত আগত পঢ়িছোঁ ভালকৈ, তাৰপিছত মই ভাল মাৰ্কছ লৈ পাছ কৰি গৈছোঁ। সেনেকুৱা মোৰো কেটেগৰী আছিল। ছাল ভৰ মই পঢ়া নাছিলোঁ, বহুত চিনি ছাত্ৰ ছাত্ৰী আছে ছাল ভৰ পঢ়া নাই, কিন্তু শেষ সময়ত পঢ়িও ভাল ৰিজাল্ট কৰিব পাৰে। এনেকুৱা উদাহৰণ আছে 1 মাহ পঢ়ি 90% আনা। এই ভিডিঅ'ত আমি সেই বিষয়ে আলোচনা কৰিম, কেনেকৈ আনিব পাৰি ভাল পাৰ্চেণ্ট এটা, সেই বিষয়ে আমি আলোচনা কৰিম। তো ফ্ৰেণ্ডছ, কেইটামান কথা কৈ দিলোঁ মই। আৰু বিভিন্নজনে কৈছে যে আমাৰ ৰিভিজন চলি আছে কলেজত, এতিয়া ক্লাছত কি বুজিছে একো বুজি পোৱা নাই, এইবিলাক কি শিকাই আছে, বা মেথছৰ অংক মই একো জানা নাই, বা মই কলা শাখাৰ পৰা আহিছোঁ, এডুকেশ্যনৰ বাৰংবাৰটা বুজি পোৱা নাই, বা বহুখিনি কথা এতিয়া ৰিভিজন চলি আছে ক্লাছবিলাকত। কিছুমানৰ কলেজ আছে, কিছুমানৰ বন্ধ আছে, ঘৰত আছে, কেনেকৈ পঢ়িম আৰম্ভ কৰিব পৰা নাই, বা পঢ়াৰ আগত টোপনি ভাৱ, বা এনেকুৱা বিভিন্ন ধৰণৰ টেনশ্যনত সকলো শুই পৰিছে। আৰু মই সকলোখিনি ছাত্ৰ ছাত্ৰীৰ কথা কোৱা নাই, কিছুমানে এই নিয়মটো আগৰ পৰা জানে, কিন্তু যিসকলে নাজানে তেওঁলোকৰ বাবে মই এই ভিডিঅ'টি বনাইছোঁ স্পেচিয়েলি, আৰু স্পেচিয়েলি ষ্টুডেণ্টৰ কাৰণে হয় এই ভিডিঅ'টো। ঠিক আছে, বহুত কথা ক'লোঁ আপোনালোকক, বা এইখিনি ক'বই লাগিব। সেইকাৰণে মই এতিয়া আৰম্ভ কৰিছোঁ। প্ৰথমতে লাগিব টাইম টেবুল। টাইম টেবুলখন কেনেকৈ আগবঢ়াব পৰা যায়, টাইম টেবুলখন কেনেকৈ মানিব পৰা যায়। টাইম টেবুল, 1 নম্বৰতে টাইম টেবুলখন একদম জৰুৰী। আপোনালোকে এই টাইম টেবুলখন, মই যিখন টাইম টেবুল দিম আপোনালোকে এইখন ভালকৈ বুজি লৈ সেইখন মানিবলৈ প্ৰত্যেক দিনে যত্ন কৰিব। ঠিক আছে, ৰুটিনখন যদি ফ'ল' কৰিব পৰা যায়, বহুখিনিয়ে কামত আহিব, যে ভাল মাৰ্কছ এটা লোৱাত সহায় হ'ব। কোনোৱে টেনশ্যন নল'বা, একেবাৰে টেনশ্যন নল'বা, ধুনীয়া মাৰ্ক লৈ সকলোৱে পাছ কৰি যাব। কিন্তু ইয়াতে আটাইতকৈ বেছি ভয় লগা কোনখিনি সময় হয়, যেতিয়া পৰীক্ষাৰ আগদিনা, সেইখিনি সময় আটাইতকৈ ভয় লগা হয়। সেইখিনি সময়ত মই ছাত্ৰ ছাত্ৰীসকলক কৈ দিছোঁ, কোনো যাতে নিগেটিভ এনাৰ্জি টাইপ মানুহৰ ওচৰত নাযায়। আপোনালোকে নিগেটিভ এনাৰ্জি মানে, কিছুমান আছে এনেকুৱা মানুহ, পঢ়িবি পাছ কৰিবি নে, তই পাছ কৰিবি নে, আৰে কি পঢ়িছা তই, ইংলিছ কিমান টান আহিব, অমুক আহিব, তমুক আহিব, গ্ৰামাৰ আহিব, কিমান চাম, এইবিলাক পাছ কৰিবি নে তই। সেনেকুৱা ছাত্ৰ ছাত্ৰীৰ ওচৰত যাতে কোনোৱে নাযায়। আৰু ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, সেনেকুৱা ছাত্ৰ ছাত্ৰীৰ লগ লাগিব নালাগে, আৰু সেনেকুৱা নিগেটিভ এনাৰ্জি থকা মানুহৰ লগ লাগিব নালাগে। মই ভিডিঅ'টোত আপোনালোক ক্লিয়াৰ কৰি কৈ দিছোঁ। আৰু আটাইতকৈ ভয় লগা দিন পৰীক্ষাৰ আগদিনা, আৰু আটাইতকৈ ভয় লগা দিন, আকৌ আটাইতকৈ ভয় লগা দিন কোনটো, ৰিজাল্টৰ দিনা। ৰিজাল্টৰ দিনা আটাইতকৈ ভয় লগা দিন। সেই দিনটো যদি কিবাকৈ ভাল হয় বা বেয়া হয়, সেইদিনাহে গম পোৱা যায় যে মই কি কৰিলোঁ ইমান দিন, বা গাতেই লগা নাই আমাৰ। অক্টোবৰ মাহ গ'ল, মাৰ্চ গ'ল, জানুৱাৰী গ'ল, একো গাতেই লগা নাই পঢ়া শুনা, হয় নে নহয়। কিন্তু এই ভিডিঅ'টো আপোনালোকে চাওক শেষলৈকে, ভাল মাৰ্কছ গেৰাণ্টি পাব, 100% লিখি লওক আপোনালোকে, গেৰাণ্টি। আপোনালোকে ভাল মাৰ্ক লৈ প্ৰথম বিভাগ ডিষ্টিংশ্যনত উত্তীৰ্ণ হৈ বেলেগ এখন কলেজ ভৰ্তি হ'ব পাৰিব, ভাল কলেজ এখনত। ঠিক আছে, প্ৰথমতে মই টাইম টেবুলৰ কথা ক'লোঁ। টাইম টেবুল কেনেকৈ মানিব লাগিব মই কৈ দিছোঁ, আপোনালোকে চাওক। প্ৰথমতে ৰাতিপুৱা, এতিয়া ঠাণ্ডাৰ বতৰ, এইটো অপ্ৰিয় হ'লেও সত্য, ৰাতিপুৱা উঠিব নোৱাৰে বহুতে। মই যিখিনি একদম লয়েল ষ্টুডেণ্টক কৈছোঁ, ৰাতিপুৱা 8টা বজাত উঠিব লাগিব। উঠি অলপ নাস্তা কৰিবলৈ তাতে মই দিছোঁ 20 মিনিটত ক্লিয়াৰ হ'ব লাগিব। আপোনালোকে দেখিছে আৰ্মিবিলাকৰ কিমান সোনকালে কাম কৰে, 5 মিনিটত গা ধুব, 5 মিনিটত বাহিৰত যাব, বাহিৰত কৰি আহিব। কিন্তু ৰাতিপুৱা উঠিব লাগিব 8টা বজাত। এতিয়া মই মিছা কৰি লাভ নহ'ব,
যে তোমালোকে নোৱাৰা উঠিব 6টা বজাত উঠিব নোৱাৰা 4টা বজাত উঠিব নোৱাৰা কিন্তু ৰাতিপুৱা উঠিব লাগিব 8টা বজাত 4টা বজাত উঠিব পাৰিবা একদিন উঠিব পাৰি দুদিন উঠিব কিন্তু নিয়মটো এতিয়া অভ্যাসগত হৈ গৈছে তোমালোকৰ এতিয়া উঠিব নোৱাৰা মই টাইম টেবুলখন সেইভাবে মই লিখি বনাইছোঁ তোমালোকৰ টাইম টেবুলখন ৰাতিপুৱা 8টা বজাত উঠিবা 8টা বজাত উঠি 20 মিনিট মই দিছোঁ 8টা 20 ধৰক আধা ঘণ্টা দিছোঁ মই আধা ঘণ্টা 8:30 বজাৰ পৰা 9:30 বজালৈ ধ্যান দি শুনিব 8:30 বজাৰ পৰা 8:30 বজালৈ তেতিয়া মাইণ্ডটো ফ্ৰেছ থাকে 8:30 বজালৈ 8:30 বজাৰ পৰা 9:30 বজালৈ কি কৈছোঁ 8:30 বজাৰ পৰা 9:30 বজালৈ 8 বজাত উঠি প্ৰথমতে এটা বৰিং ছাবজেক্ট ল'ব লাগিব বৰিং ছাবজেক্ট মানে আটাইতকৈ যিটো বিষয় টান পোৱা আৰ্টছৰ হ'লে ইংলিছ টান পায় লজিক টান আছে বিভিন্ন ধৰণৰ ছাবজেক্ট আছে বৰিং ছাবজেক্টটো তেতিয়া মানে আমাৰ মাইণ্ডটো ফ্ৰেছ হৈ থাকে মাইণ্ডটো ফ্ৰেছ হয় মানে বৰিং ছাবজেক্ট এটা আমি মানে সহজ পাম মানে মাইণ্ডটো যদি ঠাণ্ডা কুল মাইণ্ড হৈ থাকে ৰাতিপুৱা কুল মাইণ্ড ঠিক আছে কিছুমানে কয় 4টা বজাত মাইণ্ড কুল হৈ থাকে এতিয়া অলপ দেৰিকৈ নহয় এইটো মিছা কথা যেতিয়া উঠিব তেতিয়া আপোনাৰ মাইণ্ডটো কুল হৈ থাকিব ঠিক আছে যেতিয়া আপুনি উঠিব ৰাতি 2টা বজাত উঠিলে তেতিয়াও মাইণ্ডটো আপোনাৰ কুল হৈ থাকিব এইবিলাক বহুত অন্ধবিশ্বাস কথা বহুত কয় বেলেগে ক'ব পাৰিলে মুখখনে বহুত ক'ব পাৰে ঠিক আছে 9:30 বজালৈ পঢ়িলে এটা বৰিং ছাবজেক্ট তাৰপিছত নেক্সট 9:30 বজাৰ পৰা 12টা বজালৈ ঠিক আছে 9:30 বজাৰ পৰা 12টা বজালৈ 9:30 বজাৰ পৰা 12টা বজালৈ আকৌ এখন ছাবজেক্ট সেইখন ছাবজেক্ট বেছিও টাফ নহয় অলপ টাফ সেইখিনি যাতে ক্লিয়াৰ কৰিব পাৰি সেইখিনি সময়তো মাইণ্ডটো ফ্ৰেছ থাকে ঠিক আছে বাকী টাইমখিনি মই ৰেষ্ট দিলোঁ ভাত খোৱা লোৱা সেইখিনি সময় খোৱা লোৱাটো সোনকালে কৰা 12টা বজাৰ পিছত খোৱা লোৱাটো সোনকালে কৰা ঠিক আছে তাৰপিছত 1:30 পৰা 3টা বজালৈ সেইখিনি সময়ত অলপ টোপনি ভাৱ আহে টোপনি এৰিব লাগিব 1:30 বজাৰ পৰা 3টা বজালৈ ইংলিছ ছাবজেক্ট অলপ টোপনিৰ ভাৱ আহে কিন্তু ইংলিছ ছাবজেক্টটো ক্লিয়াৰ কৰিব লাগিব 1:30 পৰা 3টা বজালৈ ইংলিছ ছাবজেক্ট ঠিক আছে তাৰ পৰা 2 ঘণ্টা শুই যোৱা ঠিক আছে ৰেষ্টটো লাগিব তাৰপিছত 5 বজাত উঠিব লাগিব আকৌ 5 বজাত এলাৰ্ম দি থ'ব 5 বজাত উঠি 5 বজাৰ পৰা 7:30 বজালৈ সন্ধিয়া 5 বজাৰ পৰা 7:30 বজালৈ পঢ়িব লাগিব তাতেও এটা যিকোনো ছাবজেক্ট ল'ব পাৰা অসমীয়া ল'ব পাৰা বা মোৰ সংক্ষেপত পলিটিকেল ছায়েন্সটো বেছি হ'ব আৰ্টছৰ কাৰণে বা ছায়েন্সৰ সকলৰ কাৰণে ফিজিক্স 5 বজাৰ পৰা 7:30 বজালৈ ঠিক আছে ফিজিক্সৰ যিখিনি প্ৰেক্টিছ আছে প্ৰেক্টিছখিনি কৰিলে হ'ল ঠিক আছে তাৰপিছত আধা ঘণ্টা জিৰণি 7:30 বজালৈ পঢ়িলোঁ 5 বজাৰ পৰা 7:30 বজালৈ তাৰপিছত 8 বজাত আকৌ 8 বজাৰ পৰা আকৌ 9:30 বজালৈ আকৌ এটা ছাবজেক্ট ছায়েন্সৰ হ'লে বায়'লজি উলিয়াব পৰা 8 বজাৰ পৰা 9:30 বজালৈ সেইখিনি টাইমতো মাইণ্ডটো অলপ ফ্ৰেছ হৈ থাকে ভাল লাগে মানে ফ্ৰেছনেছ মাইণ্ড 8 বজাৰ পৰা 9:30 বজালৈ ৰাতি আছামিজ ঠিক আছে আৰ্টছৰ কাৰণে আছামিজ ছায়েন্সৰ কাৰণে বায়'লজি 8 ঘণ্টা কমপ্লিট এইখিনিত আমি 8 ঘণ্টা কমপ্লিট কৰি পেলালোঁ ঠিক আছে 8 ঘণ্টা কমপ্লিট এতিয়া লাগিছে টাইমটো কেনেকুৱা ঠিক আছে তাৰপিছত যদি 9:30 বজাত পঢ়া শেষ কৰিলোঁ 8 ঘণ্টা কমপ্লিট যদি কাৰোবাৰ পিছদিনা স্কুল থাকে স্কুললৈ যোৱা শুই যোৱা ঠিক আছে একো লোকচান নহয় শুই যোৱা যদি কলেজত কিবা কাম থাকে শুই যোৱা ইমান ৰাতিলৈকে থাকিব নালাগে যদি পিছদিনা স্কুলে নাই ৰাতিলৈকে থাকিব বিচাৰিছা তেতিয়াহ'লে ৰাতি 11:30 পৰা 9:30 বজাৰ পৰা অলপ 9:30 বজাত পঢ়া শেষ হ'ল ভাত তাত খালা বা সোনকালেও খুৱাই কিছুমানে খাই আকৌ পঢ়া অলপ প্ৰেক্টিছ কৰা মুখে গালিয়াই যোৱা মানে কিতাপ চাব নালাগে সেইখিনি সময়ত অলপ মুখে চালে কি পঢ়িলোঁ মই অলপ টিভি বাগেৰা চোৱা এইবিলাক এৰিব নালাগে ইণ্টাৰনেট এৰিব নালাগে টিভি এৰিব নালাগে কাৰণটো একদম দিমাগ হেৰি হৈ যাব একো বুজি নাপাব कुछ भी समझ में नहीं आएगा ठीक है তাৰপিছত 11:30 বজালৈ অলপ সোনকালে যে টাইমটো আজিকালি 11:30 বজাৰ পৰা 1:30 বজালৈ চিম্পুল পেপাৰ এনচাৰ কৰা ৰাতি 11:30 বজাৰ পৰা 1:30 বজালৈ চিম্পুল পেপাৰ এনচাৰ 1:30 বজালৈ চিম্পুল পেপাৰ মানে বেলেগ বহুত কিছুমান চেপাৰ মডেল পেপাৰ আছে বহুত বিভিন্ন ধৰণৰ 2014 পেপাৰবিলাক এনচাৰ কৰা 2012 আগতে কি আছে আগৰ বস্তুবিলাকে এতিয়া 2018 আহে এইটো মনত ৰাখিব আগৰ বস্তুবিলাকে আহে সেইবিলাক পেপাৰ চিম্পুল পেপাৰবিলাক এনচাৰ কৰা ঠিক আছে একো নাই তাৰপিছত শুই যোৱা ঠিক আছে তাৰপিছত শুই নেক্সট ৰাতিপুৱা আকৌ 8:30 বজাত উঠা একো নাই 8:30 বজাত উঠি লোৱা ৰাতিপুৱা নেক্সট ডে এনেকৈ ৰুটিনখন ফ'ল' কৰি যোৱা তোমালোকে নিশ্চয় ভাল মাৰ্ক পাবা 90 মাৰ্কছ পাবাই
নিজৰ ওপৰত বিশ্বাস লাগে ক্লিয়াৰ চব বস্তু মানে ক্লিয়াৰিটি হ'ব লাগে মই এতিয়া এইখিনি কৈছোঁ চিটিৰ মিটিৰ কৈ কিছুমানে মানিলে একো কাম নাই সাল সলনি এতিয়া এইটো টাইম কি হ'ল কি ছাবজেক্ট ওলালোঁ এনেকুৱা হ'লে কাম নহ'ব 100% মই গেৰাণ্টি দি কৈছোঁ যে আপোনালোকৰ ভাল মাৰ্কছ আহিবই তাৰপিছত বস্তুবিলাক ক্লিয়াৰিটি হ'লে ভাল ঠিক আছে ফ্ৰেণ্ডছ এনেকৈ পঢ়া 100% ৰিজাল্ট ভাল হ'ব আৰু এইটো কণ্টিনিউ এসপ্তাহ মানিবলৈ চেষ্টা কৰোঁ তাৰপিছত অট'মেটিকলি মানিব পাৰিবা আৰু ৰিজাল্ট ভাল হোৱাটো 100% গেৰাণ্টি আৰু ভাল লাগিব নিজৰে বা এইখিনি মোৰ ক্লিয়াৰ হৈছে বা এইখিনি ক্লিয়াৰ হৈছে এইখিনি ক্লিয়াৰ সকলোখিনি ক্লিয়াৰ হৈ যাব মই বহুত ভাবি চিন্তি কৈছোঁ ময়ো তোমালোকৰ বয়সতে একো নাই মই বহুতখিনি ভাবি চিন্তি কৈছোঁ মোক পৰামৰ্শ দিওঁতে বহুকেইজন আছে বহুকেইজন টিচাৰ মোৰ ঘৰত আহে মোক সদায় পৰামৰ্শ দিয়ে তাৰ পৰা মই ভাবি চিন্তি এইখিনি টাইম টেবুল বনাই দিছোঁ তো ফ্ৰেণ্ডছ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব সকলোকে দিয়ক হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰক আপোনালোকৰ যিবিলাক ফেচবুক আছে ফেচবুকত শ্বেয়াৰ কৰি দিয়ক মোৰ ভিডিঅ' সকলোৱে যাতে এই নলেজখিনি পায় আৰু আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ছাবস্ক্ৰাইবৰ মতলব কি যদি মই নতুন ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ আগে পাৰিব ঠিক আছে মই যদি নতুন ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যনটো আপোনালোকেহে পাব সকলো ভিডিঅ'তকৈ আগত এইটো ছাবস্ক্ৰাইব কৰি লওক একো নাই এইটো সম্পূৰ্ণ বিনামূলীয়া ৰঙা বাটন এটা আছে ছাবস্ক্ৰাইব বুলি লিখা ছাবস্ক্ৰাইব ইয়াত ক্লিক কৰক আৰু মোৰ ভিডিঅ' জানক ঠিক আছে এইটো সম্পূৰ্ণ বিনামূলীয়া একো পইচা নাযায় ইণ্টাৰনেটৰ কিছুমানে কয় পইচা যাব নেকি নেটত চলি আছে কিহৰ পইচা যাব ফোন নম্বৰ দিছে নেকি হয় নে নহয় ঠিক আছে ফ্ৰেণ্ডছ ভাল লাগিল আৰু বেষ্ট অফ লাক আৰু পৰীক্ষা একদম চিন্তা নকৰিব ভাল হ'বই ধন্যবাদ